हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल टिकेन्द्र ब्लॉग्स। এতিয়া আমি গৈ আছোঁ আমাৰ মিচিং ইউথ ফেষ্টিভেল কৰিবলগীয়া জেগালৈ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে যদি লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক। এইটো ৰোড চাওক কিমান ধুনীয়া। এতিয়া এইটো পূৰা ডিব্ৰুগড়টো মাজুলী ৰোড হয়, পূৰা চিকচিকীয়া আছে ৰাস্তাটো। এইফালে অকণমান জংঘল হৈছে বাৰু, এইকেইটা চাফা কৰিব লাগিব। এতিয়া আমি গৈ পাইছোঁহি জেগালৈ, পাম আৰু অকণমান টাইম লাগিব। এইফালে চাওক ইমান ধূলি, এতিয়া পূৰা ৰাস্তা চাস্তা পূৰা টিক টাক কৰি আছে আৰু পূৰা ধূলি। কি কৰিব, এইফালে চাওক ধূলি। এইটো চাওক পূৰা মানে গাড়ী থকাকেইটা কি ক'ম আৰু, ইহঁতৰ আছে বুলি ইমান স্পীডত চলাব নালাগে নহয় ন গাইজ। আমি বাইক চলোৱাকেইটা মানে মৰিব লাগিব ন ধূলিত। कहाँ से आते हैं? ইমান ধূলি, ৰাম এইফালে একো আগফালৰ পৰা কি আহিছে কি অহা নাই ইমান ভালকৈ ধৰিবই নোৱাৰিব, ইমান ধূলি। এইফালে পূৰা ৰাস্তা চাস্তা ক্লিয়াৰ কৰি আছে। আমাৰ যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহ আহিব ন, অমিত শ্বাহ ডাঙৰীয়া। এইটো চাওক গাইছ, এইটোতো পূৰা অনিয়া হৈছে ন, আমাৰ লগত পূৰা অনিয়া হৈছে। এইবোৰ চাওক গাড়ী থকাকেইটা পূৰা গ্লাছ মাৰি গৈ আছে। আমি এইফালে বাইকত পূৰা ধূলি মাখুতি এটা চেচ। अरे कहना क्या चाहते हो? এইটো পূৰা অনিয়া হৈ আছে। এইটো চাওক গাইছ, পাই গ'লোহি আৰু। এইফালে চাওক এইবোৰ পূৰা ওখকৈ বনাই থৈছে আৰু। এইফালে বগীবিল আছে কাষতে, নিচেই কাষতে আমাৰ বগীবিল আছে। বগীবিলৰ এইফালে কাৰেং চাপৰি, যিহেতু এইটো জেগাডোখৰ নামটো কাৰেং চাপৰি। এইটো চাওক এইফালে পাই গ'লোহি আৰু। এইফালে দোকান চোকান হ'ব, এইফালে মেইন ষ্টেজটো সেইফালে হ'ব। এতিয়া আমি ফাৰ্ষ্টতে গৈ পিনি এইফালে চাঙৰ ওপৰত উঠিম। এতিয়া গৈ এইফালে চাওক গাইছ, আমি উঠিম বুলি ভাবিছিলোঁ, এইফালে কিবা জেঙে থৈ দিয়া আছে। উঠিব দিবনে নিদিয়ে নাজানো আৰু, উঠি চাম বুলি ভাবিছোঁ। এতিয়া আমাৰ অৱস্থা চাওক, পূৰা ক'লা জেকেট বগা হৈ গ'ল। এইবোৰ চাওক, এইটো চাওক গাইছ, এইফালে মেইন ষ্টেজটো হ'ব, মেইন প্লেচটো এইটো পূৰা হেভিকৈ বনাইছে। এইফালে চাওক ইমান ডাঙৰ ফিল্ড। চাওক কিমান ধুনীয়াকৈ বনাই আছে। এইফালে বগীবিল দলং।